কেইটামান আচলতে গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ আহিছোঁ। আৰু কথাকেইটা হ'ল যে কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আচলতে চলি আছে বৰ্তমান সময়ত। আৰু তাৰ সমান্তৰালভাৱে আমি চাবুৱা সমষ্টিত দেখিছোঁ যে বিজেপিয়ে হওক, অগপই হওক আৰু বিভিন্ন ধৰণৰ আচলতে তেওঁলোক অতিৰঞ্জিত হৈছে এতিয়া। কিয়নো বৰ্তমান সময়ত, বৰ্তমান পৰিস্থিতিত আচলতে ক'ভিড সকলোৱে প্ৰট'কল মানি আছে বা ক'ভিডৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম মানি ৰাইজে আচলতে ঘৰৰ ভিতৰত সোমাই আছে। আৰু বৰ্তমান এই সময়খিনি আচলতে ৰাজনীতি কৰাৰ একেবাৰে সময় নহয়, ৰাজনীতি কৰাৰ পোষকতা আমি নকৰোঁ। আৰু তেনেস্থলত আচলতে শাসকীয় দল আৰু তেওঁলোকৰ মিত্ৰজোঁট নেতাকৰ্মীসকল আচলতে অতিৰঞ্জিত হৈছে আৰু তেওঁলোক অধিক অত্যুৎসাহী বুলি ক'ব লাগিব যে তেওঁলোকৰ আগতীয়াকৈ ৰাজনীতি বঁটা লাগিছে। তেওঁলোকে প্ৰলোভনেৰে হওক বা ব্লেকমেইল কৰি হওক বা যে কংগ্ৰেছ দলৰ বা অন্য দলৰ কৰ্মীসকলক তেখেতসকলৰ দলত যোগদান কৰা এটা পৰ্ব চলিছে। সভা সমিতি কৰিছে তেওঁলোকে, য'ত সভা সমিতি পতাৰ কোনো ধৰণৰ আচলতে এতিয়া যিহেতু চৰকাৰী কিছুমান প্ৰট'কলৰ মতে, ক'ভিড প্ৰট'কলৰ মতেই যে সভা সমিতি তেনেকৈ পাতিব দিয়া নহয়, 200-300 মানুহ গোটোৱা কোনো অনুমতি নিদিয়ে। তেনেস্থলত তেওঁলোকে নিজে প্ৰচাৰ কৰিছে যে আমি 300 মানুহ যোগদান কৰাইছোঁ, 300ৰো অধিক লোক তাত সমবেত হৈছে। এনেকুৱা ধৰণৰ কিছুমান কথা যিবিলাক দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কাণ্ড বুলি ক'ব লাগিব এটা শাসকীয় দলৰ এইবিলাক কৰ্মকাণ্ড। আৰু তাৰপিছতে তেওঁলোকে ক'ব বিচাৰে যে কংগ্ৰেছ অসমত শূন্য হ'ব, কংগ্ৰেছ চাবুৱা সমষ্টিত কংগ্ৰেছ শূন্য হ'ব, কংগ্ৰেছ নিচিন্ন হৈছে, এনেকুৱা ধৰণৰ কিছুমান কথা। এতিয়া মই হয় যে কেইগৰাকীমান দুমুখীয়া চৰিত্ৰৰ কংগ্ৰেছ কৰ্মী যিসকলে নিৰ্বাচনত দিনত হ'লে কংগ্ৰেছ কৰে, ৰাতি হ'লে অগপ বিজেপিৰ এজেণ্ট হৈ কাম কৰে। আৰু তেওঁলোকে আমাৰ নিৰ্বাচনত আচলতে বিশেষকৈ এইবাৰ নিৰ্বাচনত আমি পৰাজয়ৰ মূল কাৰণ সেইসকল আছিল যিসকলে দিনত কংগ্ৰেছ কৰিছিলে, ৰাতি হ'লে তেওঁলোকে বিজেপি আৰু এজিপি এজেণ্ট হৈ কাম কৰিছিল। আৰু দিনত যে তেওঁলোকে কংগ্ৰেছ কৰিছিল তেতিয়া তেওঁলোকে বিজেপি আৰু এজিপিৰ এজেণ্ট হৈহে আমাৰ দললৈ আহিছিল। তেনেকুৱা লোকসকল আচলতে তেনেকুৱাসকলে যিসকলে সকলোৱে জানে যে চাবুৱা সমষ্টিত তেওঁলোকে কি কৰিছিল, নিৰ্বাচনৰ সময়ত কি বিলাইছিল, তেওঁলোকে নিচাযুক্ত বস্তু বিলাইছিল, এইবিলাক অভিযোগ আছে। তেওঁলোকে টকা পইচা বিলাইছিল, এইবিলাক অভিযোগ আছে। আৰু সেই কেইগৰাকী আচলতে মানুহক, কেইগৰাকী লোকক এজিপিত যোগদান কৰোৱাই তেওঁলোকে কৈছে 300-400 মানুহ যোগদান কৰাইছে। আৰু কংগ্ৰেছ শূন্য। মই কওঁ যে কংগ্ৰেছ এক ৰাষ্ট্ৰীয় এক দল হয়, কংগ্ৰেছৰ নীতি আদৰ্শ আছে, মহাত্মা গান্ধী আদৰ্শৰে অনুপ্ৰাণিত এটি দল হয়, 136 বছৰীয়া ইতিহাস প্ৰসিদ্ধ এটি দল। কংগ্ৰেছৰ আজি তাৰিখত চাবুৱা সমষ্টিত 2খন ব্লক আছে, 2খন ব্লকৰ 2জন ব্লক সভাপতি আছে। এগৰাকী ব্লক সভাপতিয়ে তেখেতৰ ব্যক্তিগত কাৰণত তেখেতে আচলতে তেখেতৰ কৰ্মকাৰ্য আচলতে তেখেতৰ কাৰ্যসূচীসমূহ চলাই যাব পৰা নাই। কিন্তু তেখেত এতিয়াও কংগ্ৰেছ দলৰে এগৰাকী কৰ্মী। আৰু তেখেতে নিৰ্বাচনৰ আগতে তেখেতৰ ব্যক্তিগত কাৰণত তেখেতে কৈছিল যে ওতঃপ্ৰোতভাৱে জড়িত হ'ব পৰা নাযাব, তেখেতৰ কিছুমান ব্যক্তিগত অসুবিধা আছে। কিন্তু বৰ্তমানো তেখেত ব্লক কংগ্ৰেছৰ সভাপতি হৈ আছে। আৰু আমাৰ পানীতোলা ব্লকৰ আৰু গুইজান ব্লকত আমাৰ যিগৰাকী বৰ্তমানৰ সভাপতি বিজয় গোহাঁই ডাঙৰীয়া, তেখেতেও বৰ্তমান ব্লক কংগ্ৰেছৰ সভাপতি হৈ আছে। তেখেতৰ নেতৃত্বত 8টা মণ্ডল আৰু আমাৰ পানীতোলা ব্লকৰ নেতৃত্বত 9টা মণ্ডল। টোটেল আমাৰ 17টা মণ্ডলে এতিয়া বৰ্তমান সময়ত আমাৰ কাম কৰি আছে। 17টা মণ্ডলৰ এগৰাকীও সভাপতি পদত্যাগ কৰা নাই। আমাৰ 230টা বুথ কমিটি আছে, 230টা বুথ কমিটিৰ এজনো সদস্যই বিজেপি বা এজিপি দলত যোগদান কৰা নাই। কিছুমান নিষ্ক্ৰিয় নেতাকৰ্মী, মই কৈছোঁ যে আমাৰ 2খন ব্লক আছে, 2জন সভাপতি বৰ্তমান আছে, আমাৰ 17টা মণ্ডল আছে, 17গৰাকী মণ্ডল সভাপতি বৰ্তমানলৈকে আছে। আমাৰ বিভিন্ন ধৰণৰ বুথ কমিটিৰ সভাপতি সম্পাদক আছে, তেখেতসকল আছে। আৰু এতিয়াও
চাবুৱা সমষ্টিত ৩৫,০০০ ভোটাৰ ৰাইজৰ আশীৰ্বাদ আছে। তেনেস্থলত কোনটো কাৰণত, কি ভিত্তিত আচলতে তেওঁলোকে প্ৰথম কথা তেওঁলোকে কংগ্ৰেছ নিশ্চিহ্ন হ'ব, কংগ্ৰেছ চাবুৱা সমষ্টিত কংগ্ৰেছ শূন্য হ'ব বুলি কয়। স্বয়ং মই নিজেও আছোঁ, মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, চাবুৱাৰ কাৰণে কাম কৰি আছোঁ, চাবুৱা সমষ্টিৰ কাৰণে, চাবুৱা সমষ্টিবাসী ৰাইজৰ বাবে কাম কৰিবলৈহে চাবুৱা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। চাবুৱাক এক উন্নয়নৰ দিশে আগুৱাই লৈ যাবৰ কাৰণেহে চাবুৱাক মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ, মোৰ এই বিশাল ক্ষেত্ৰখন এৰি। আজি চাবুৱাত ৰাইজৰ হৈ যুঁজ দিছিলোঁ। হয়, ইয়াত ৰাইজৰ কোনো ভুল নাই। চাবুৱা সমষ্টিৰ ৰাইজে ভোট প্ৰদান কৰিছে। মই কৈছোঁৱেই যে আমাৰ কংগ্ৰেছ দলৰ এইসকল নিষ্ক্ৰিয় কৰ্মী বুলি ক'ব লাগিব, এইসকল বিশ্বাসঘাতক, এইসকল দল বিৰোধী কৰ্মী, যিসকলে আমাক বিশ্বাসঘাতকতা কৰিছে নিৰ্বাচনৰ সময়ত। এতিয়া নহয়, তেওঁলোকে বছৰ বছৰ ধৰি এনেকৈ কংগ্ৰেছৰ নামত, কংগ্ৰেছৰ নাম লৈ লৈ তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে কাৰ্যকলাপ কৰি আহিছে। কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে কোনো আচলতে বিহিত ব্যৱস্থা ল'ব পৰা নাছিলোঁ। কিন্তু এতিয়া তেওঁলোকৰ চিনাক্ত তেওঁলোকে নিজেই দিলে। আজি তেওঁলোকে দল এৰিছে, তেওঁলোকে অন্য দলত যোগদান কৰিছে, তেওঁলোকৰ সেই দুমুখীয়া চৰিত্ৰৰ আজি তেওঁলোকৰ গোটেই মুখাখন খোল খাই পৰিছে। এইখিনি ক্ষেত্ৰত যে আমি ভাল পাইছোঁ, আমি সকাহ পাইছোঁ, আজি চাবুৱা কংগ্ৰেছৰ আজি সকাহ পাইছে এইসকল যোৱাৰ কাৰণে, যিসকলে আচলতে আমাৰ দলটোক এটা বেয়া দিশলৈ লৈ গৈ আছিলে। আৰু এইসকল যে আজি কংগ্ৰেছ এৰি কিনে অন্য দলত যোগদান কৰিছে, এয়া চাবুৱা কংগ্ৰেছৰ বাবে ইতিবাচক দিশ বুলি আমি বিবেচনা কৰিছোঁ। আৰু সকলো ৰাইজে ভাল পাইছে। কাৰণ কিয়, আমি নতুন প্ৰজন্মক লৈ, আমি যুৱ প্ৰজন্মক লৈ আমি নতুন ৰূপত, শক্তিশালী ৰূপত আমি কংগ্ৰেছক গঢ় দিম। আমি ঘৰহট্টু বিভীষণ চিনি পালোঁ। এই ঘৰহট্টু বিভীষণেই আজি কংগ্ৰেছ দলক বৰবাদ কৰিছে। আমাৰ কেন্দ্ৰতেই হওক, আমাৰ অসম প্ৰদেশতে হওক, বা আমাৰ বিভিন্ন চাবুৱা সমষ্টিৰ নিচিনা অন্য বিভিন্ন সমষ্টিতে হওক, এইসকলে আজি শেষ কৰিছে। আৰু এইসকল যি স্বাৰ্থলোভী, নিজৰ স্বাৰ্থৰ কাৰণে আচলতে ৰাজনীতি মুনাফা আদায় কৰিব চেষ্টা কৰে, এইসকলৰ আচলতে ৰাজনীতি কৰাৰো অধিকাৰ নাই। কিন্তু আজি কংগ্ৰেছ দল এই দুৰ্নীতিমুক্ত হৈছে। আজি কংগ্ৰেছ দল, আজি এইসকল কৰ্মী, এইসকল আচলতে দলীয় বিৰুদ্ধে, দলীয় নীতি আদৰ্শৰ বিৰুদ্ধে কাম কৰা এইসকল কৰ্মী আজি যেতিয়া আঁতৰি গৈছে, আজি কংগ্ৰেছ দলটোৱে চাফা হৈছে। আজি সকলোৱে জানে যে কংগ্ৰেছ দলত যিসকল দুৰ্নীতি কৰিছিলে, যিসকল দুৰ্নীতিক অভিযুক্ত, বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ দুৰ্নীতিত, সেইসকল আজি গৈ ক'ৰবাত কোনোবা মন্ত্ৰী, কোনোবা মুখ্যমন্ত্ৰী, কোনোবা ডাঙৰ নেতা হৈছে। সেইটো কোনো কংগ্ৰেছ দলৰ কাৰণে বেয়া কথা নহয়। কংগ্ৰেছ দলৰ পৰা বেয়া বেয়া মানুহবিলাক আঁতৰ হৈছে। এইখিনি মূল কথা মই অৱগত কৰিছোঁ। আৰু আপোনালোকে এইখিনি কথা অনুধাৱন কৰি চাব, সকলোৱে এবাৰ উপলব্ধি কৰিব যে আমি কেতিয়াও কোনো ধৰণে আমি আচলতে বিচলিত কৰিব বা আমি বিভ্ৰান্ত কৰিবৰ কাৰণে ৰাইজক আমি কথা কোৱা নাই তেওঁলোকৰ নিচিনা। আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ এতিয়াৰ সময় নহয়। মই অনুৰোধ জনাইছোঁ যে কোনেও যাতে হতাশ নহয়, কোনেও যাতে এওঁলোকৰ এইবিলাক প্ৰৰোচনাত ভুল নাযায়, মই এইখিনি অনুৰোধ জনাইছোঁ। যিসকল গৈছে সেইসকলক যাব দিয়ক, কাৰণ কি সেইসকল যোৱাৰে আচলতে আমাৰ কাৰণে ভাল। আৰু আমি নতুন ৰূপত আমি চাবুৱাক সাংগঠনিক ভেটি আমি শক্তিশালী কৰিম। আৰু আশা আছে আমি যুৱ প্ৰজন্মক লৈ আমি কাম কৰিম, নতুন প্ৰজন্মক লৈ আমি কাম কৰিম। আমাৰ যিসকল জ্যেষ্ঠ আছে সেইসকলক আমি সন্মান দি, সেইসকলৰ আদৰ্শ, সেইসকলৰ উপদেশ, সেইসকলৰ বিভিন্ন পৰামৰ্শৰে আমি দলটোক নিশ্চয় আমি শক্তিশালী ৰূপত আমি আগবঢ়াই নিম। এইখিনি আমি আশাবাদী। আৰু মই আকৌ কওঁ যে যিসকলে কংগ্ৰেছ শূন্য বুলি ক'ব খুজিছে, আমাৰ ব্লক, আমাৰ মণ্ডল, আমাৰ বুথ কমিটি, আমাৰ কংগ্ৰেছৰ ভোটাৰ ৰাইজ, ৩৫,০০০ ভোটাৰ ৰাইজক এবাৰ সুধি চাব যে কোন আচলতে শূন্য হ'বলৈ গৈ আছে। নিজৰ নিজৰ মাজত কোনে খোৱা কামৰা কৰিছে, আমাৰ এতিয়ালৈকে হোৱা নাই। যিসকলে আমাৰ তাত কৰিছিলে সেইসকল এতিয়া আমাৰ পৰা আঁতৰি গৈছে। এতিয়া অগপ ধ্বংস হোৱাৰ সময়, বিজেপি ধ্বংস হোৱাৰ সময়। কাৰণ এইসকলে যেনেকৈ কংগ্ৰেছক ধ্বংস কৰিব বিচাৰিছিলে, ঠিক তেনেদৰে তেওঁলোকেও অগপ আৰু বিজেপিৰ ভেটিও আৰু তেওঁলোকে যে বৰবাদ কৰিব, তেওঁলোকে যে ধ্বংস কৰিব, এয়া কিন্তু নিশ্চিতভাৱে ক'ব পাৰি। এইখিনি মূল কথা। আৰু ইয়াৰ উপৰিও
কেইটামান কথা মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। সেই কথাখিনিয়ে হ'ল যে মই এটা আহ্বান জনাইছোঁ সকলোকে আহ্বান জনাইছোঁ যে কংগ্ৰেছ নিৰ্বাচনত পৰাজয় হৈছে। কংগ্ৰেছ দল হিচাপে সদায় এতিয়াও ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে এই দল আছে। এই দলে কোনো ধৰণৰ কোনো ব্যক্তিৰ আচলতে ব্যক্তিৰ স্বাধীনতা আচলতে খৰ্ব কৰা নাই। যি ধৰণে বিজেপি আৰু অপমিত্ৰজোঁটে ব্যক্তিৰ স্বাধীনতা আজি খৰ্ব কৰিছে। আজি আপোনালোকে সকলোৱে জানে পেগাছাছৰ বিষয়ে, যে ফোন টেপিং এইবিলাক কাম কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বত এইখন চৰকাৰে। আজি আমাৰ বিভিন্ন নেতাকৰ্মী, ভাৰতবৰ্ষৰ বিৰোধী দলৰ নেতাকৰ্মীৰ অধিকাৰসমূহ আজি গণতন্ত্ৰৰ সুৰক্ষালৈ আচলতে গণতান্ত্ৰিক এখন দেশৰ সুৰক্ষালৈ আজি ভাবুকি আহিছে। আজি তেওঁলোকে যি চোৰাংচোৱাগিৰি কৰিছে, এয়া আচলতে আমাৰ যি অধিকাৰ, সেই অধিকাৰসমূহ তেওঁলোকে খৰ্ব কৰিছে। তেওঁলোকে আজি ফোন টেপিং কৰা এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ কৰিছে, এইবোৰ অভিযোগ আহিছে। আপোনালোকে সকলোৱে জানে ইজৰাইলৰ পেগাছাছ এপছ তেওঁলোকে কিনিছিলি বুলি ইতিমধ্যে অভিযোগ আহিছে। আমি তেনেকুৱা দল নহয়। কংগ্ৰেছ দলৰ ইতিহাস আছে, মই আগতেও কৈছোঁ, আৰু সদায় আছে, সদায় থাকিব। আকৌ এদিন ভাল দিন সকলোৰে আহিব, কংগ্ৰেছৰ ভাল দিন আহিব, সেয়া নিশ্চিত। আৰু সেই দিনটোলৈ আমি অপেক্ষা কৰিম, বাট চাম। আমি ধৈৰ্য ধৰিবই লাগিব, কাৰণ কিয় কংগ্ৰেছৰ বহু ভাল দিন বেয়া দিন গৈছে। বিগত দিনবিলাকত কংগ্ৰেছে বহু প্ৰত্যাহ্বান নেওচি আহিছে। কংগ্ৰেছে বিভিন্ন উগ্ৰপন্থী সংগঠন, বিভিন্ন সংগ্ৰামী নেতাৰ পৰা ভাবুকি তেনেকুৱা ধৰণৰ সেইবিলাক কষ্ট ত্যাগ কৰি আহিছে, কষ্ট স্বীকাৰ কৰিছে। বিভিন্ন ধৰণৰ মৃত্যুৰ পৰাও তেওঁলোক বাচি আহিছে, আৰু বহুতক হত্যা কৰাও হৈছে কংগ্ৰেছ দলক। আৰু সেইকাৰণে আমি কোনো উগ্ৰপন্থী সংগঠনৰ আমি সহায় লৈ বা কোনোবা নেতাৰ জংঘলৰ পৰা আমি সহায় লৈ এইবাৰ আমি নিৰ্বাচন খেলা নাই। য'ত নেকি চাবুৱাত অভিযোগ আহিছে, গোটেই ৰাইজে মুখে মুখে কৈছে যে এইবাৰ যিগৰাকী বিধায়ক হৈছে তেখেতে কাৰ পৰা সহায় লৈ, ক'ৰ পৰা কেনেকৈ টিকট পায়, কেনেধৰণে জিকিছে, এইবিলাক বহুত ডাঙৰ প্ৰশ্ন হৈছে। কিন্তু আমি সত্যনিষ্ঠাৰে নিষ্ঠাৱান কৰ্মী হিচাপে ৰাইজৰ মাজত সেৱা আগবঢ়াবৰ বাবে আমি মূল্যবোধৰ ৰাজনীতিক বিশ্বাস কৰোঁ, মূল্যবোধৰ ৰাজনীতি আদৰ্শৰে আমি কাম কৰিছোঁ। আমি তেনেধৰণে কাম কৰি গৈ আছোঁ। আমি কোনো ২ নম্বৰী কৰা নাই, কিন্তু ২ নম্বৰী কৰি আমি বিধায়ক হ'ব খোজা নাই, আমি প্ৰয়োজনবোধ কৰা নাই। কিন্তু যিগৰাকী হৈছে, এদিন তেওঁ নিশ্চয় তাৰ উত্তৰ দিব লাগিব। এদিন সেই অভিযোগ যদি সঁচা হয়, নিশ্চয় তেওঁ ৰাইজৰ ওচৰত সেৱা হ'ব লাগিব। এইখিনি মূল কথা। আৰু আগন্তুক দিনত আমি কাম কৰি যাম। যিহেতু আন্তঃজিলা বন্ধ আছে ক'ভিড পৰিস্থিতিৰ বাবে, আমি যাব পৰা নাই। মই আজি এইটো সময়ত চাবুৱাত যাব লাগিছিল, কিন্তু আন্তঃজিলা বন্ধ কৰাৰ কাৰণে আমি কিছুমান ক'ভিডৰ নীতি নিয়ম আমি পালন নকৰিলে আকৌ তেওঁলোকে আমাক প্ৰশ্ন কৰিব। কিন্তু আজি তেওঁলোকে সকলোখিনি ভংগ কৰিছে, উলংঘা কৰিছে, সেইখিনিত কিন্তু কোনো মাত নিদিয়ে। যি কি নহওক, এই আন্তঃজিলা যেতিয়া খুলিব আমি নিশ্চয় যাম। আৰু যদি অতি সোনকালে আন্তঃজিলা খুলি নিদিয়ে, কিন্তু ইয়াতে বিপদ হ'ব। কাৰণ কিয়, মানুহবিলাকৰ এতিয়া চলিব পৰা এটা বেলেগ ধৰণৰ অভাৱ অনাটন হৈছে, উপাৰ্জন নাই। কিন্তু যি ধৰণৰ আজি গাড়ী চালকসকলে হওক বা আজি বিভিন্নজনে সৰু সৰু ব্যৱসায় কৰা, কৰ্ম কৰা লোকসকল আজি বহুত অসুবিধাত পৰিছে। এইবিলাক কথাও আমি আচলতে মাতিব লাগিব, আৰু এইবিলাক কথাত নিশ্চয় আমি প্ৰতিক্ৰিয়া কৰিব লাগিব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আমি কৰিছোঁ ইতিমধ্যে, আৰু আন্তঃজিলা খুলি দিয়াটো আমি বিচাৰিছোঁ সোনকালে। আৰু তেতিয়া নিশ্চয় আমি আমাৰ আকৌ ৰাইজৰ মাজলৈ আমি যাব পাৰিম, ৰাইজৰ মাজত আমি কিছুমান সজাগতা আনিব পাৰিম। আৰু চাবুৱা সমষ্টিৰ যিবিলাক সমস্যা আছে, সেই সমস্যাসমূহ আমি চৰকাৰক অৱগত কৰিম। পৰৱৰ্তী সময়ত আমি ঐক্যবদ্ধ হৈ আমি একতাৰে সকলো, আৰু আমি বিৰোধী হিচাপে সদায় আমি সেইখিনি দেখুৱাই যাম। ইতিমধ্যে চাবুৱাৰ বিভিন্ন সমস্যাৰ কথা কৈ অহা হৈছে। যিবিলাকে চাবুৱাত দুৰ্নীতি কৰিছে ইতিমধ্যে বিগত দিনবিলাকত, সেই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব, আৰু সেই দুৰ্নীতিৰ বিৰুদ্ধে আমি মাত মাতিম।
সেই দুৰ্নীতিৰ যিসকল অভিযোগকাৰী আছে তেখেতসকলক উচিত আমি শাস্তি আমি দিবৰ বাবে আমি দিয়াবলৈ আমি গোটেইখিনি প্ৰশাসনে হওক আইনৰ আমি সহায় লওঁ। পৰৱৰ্তী দিনত সেয়া আমি কৰিবলৈ গৈ আছোঁ। কিন্তু এই পৰিস্থিতিটো অলপ ভাল হ'ব লাগিব। আপোনালোকে চাব, বহু ডাঙৰ চাবুৱা ৰৌ বৰালি আইনৰ জালত পৰিব, কাৰণ কি তেওঁলোকে দুৰ্নীতি কৰিছে, তেওঁলোকে অপকৰ্ম কৰিছে, অনিয়ম কৰিছে, তেওঁলোকে ৰাজনীতিৰ নামত বহু বেয়া বেয়া কাম কৰিছে। এইখিনি তেওঁলোককো সাজু হ'বলৈ প্ৰত্যাহ্বান দিছোঁ। আজি সাজু হওক, আমি আহি আছোঁ। কংগ্ৰেছ, মই কৈছোঁ 16টা মণ্ডল আছে, 230খন বুথ কমিটি আছে, আমাৰ 2টা ব্লক আছে। এতিয়াও আমাৰ কোনোৱে পদত্যাগ কৰা নাই। নিষ্ক্ৰিয় কৰ্মীসকলেহে অন্য দলত যোগদান কৰিছে। ধন্যবাদ। জয় অসম।